নমস্কাৰ বন্ধুসকল, PS পল্ট্ৰি ফাৰ্মিঙলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰায় 5-6 মাহমানৰ পৰা মই ব্ৰইলাৰৰ লগত যিহেতু জড়িত হোৱা নাছিলোঁ, সেয়েহে মই ভিডিঅ' আপলোড কৰা নাছিলোঁ। আৰু যিহেতু যোৱাকালি ব্ৰইলাৰ পোৱালি আহিলে আৰু সেয়েহে আজি প্ৰথমটো ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। মই ভিডিঅ'টো বনোৱাৰ আগতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ। মই আগতে যিটো কোম্পানীত কৰি আছিলোঁ, বৰ্তমান সেই কোম্পানীটোত কৰা নাই। বৰ্তমান মই কোম্পানী সলনি কৰিছোঁ আৰু মই কৰি থকা কোম্পানীটো হৈছে সুগুনা কোম্পানী। আৰু এই সুগুনা কোম্পানীটো মই কিয় লৈছোঁ তাৰ দুটামান ৰিজন আছে, কাৰণ আছে, আৰু সেই কাৰণকেইটা চমুকৈ মই আপোনালোকৰ লগত ক'ব বিচাৰিছোঁ। প্ৰথম কাৰণটো হৈছে ইয়াৰ যিটো পোৱালি, এই পোৱালিটো কিন্তু মই অলপ ভাল দেখিছোঁ, মানে আপোনাৰ বিটটো ভাল দিছে। ইয়াৰ উপৰি দানা কোৱালিটি খুবেই ভাল। লগতে যদি আপোনালোকে নতুনকৈ ফাৰ্ম কৰিছে বা আগৰ পৰা ফাৰ্ম কৰি আছে, তেতিয়া কি হ'ব, আপোনালোকৰ যদি দানা পাত্ৰ কম হৈছে, পানী পাত্ৰ কম হৈছে, সেই অটো ডিংকাৰে হওক বা মেনুৱেল ডিংকাৰে হওক বা এনেকুৱা ধৰণৰ বিভিন্ন সামগ্ৰীবিলাক তেওঁলোকে যোগান ধৰে। অকল এইবিলাক বুলিয়ে নহয়, গৰমৰ দিনত ফেনৰ যোগান ধৰিব, ঠাণ্ডাৰ দিনত আপোনাৰ হিটাৰৰ যোগান ধৰে। গতিকে বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁলোকে যোগান ধৰে। তাৰপিছত পানী গৰম কৰিবৰ কাৰণে ষ্ট্ৰিক এডাল দিয়ে, যিডালে মানে কাৰেণ্টৰ দ্বাৰা পানী গৰম কৰে। এনেকুৱা ধৰণৰ বিভিন্ন সামগ্ৰীবিলাক তেওঁলোকে যোগান ধৰে ফাৰ্মাৰসকলৰ সুবিধাৰ কাৰণে। লগতে প্ৰায়বিলাক মেডিচিন তেওঁলোকে ফাৰ্মাৰসকলক দিবলৈ চেষ্টা কৰে। গতিকে এইবিলাক, ইয়াৰ উপৰি আপোনাৰ ঘৰৰ কাৰণে তিৰপালে হওক বা অন্য কিবা সামগ্ৰী হ'লেও এই কোম্পানীটোৱে কিন্তু ফাৰ্মাৰসকলক যোগান ধৰে। আৰু সেয়েহে এই কোম্পানীটোত মই এইবাৰ জইন কৰিছোঁ। অকল এইটো কাৰণে বুলিয়ে নহয়, এই কোম্পানীটোত আৰু দুটামান প্লাছ পইণ্ট আছে। কোম্পানীটো হয় অলপ ষ্ট্ৰিক হয়, ষ্ট্ৰিক হ'লেও কিন্তু ভাল। যিমানে কোম্পানী ষ্ট্ৰিক হয় সিমানেই আমাৰ ফাৰ্মাৰসকলৰ কাৰণে ভাল, আৰু পইচা দিয়ে কিন্তু যিবিলাক ষ্ট্ৰিক কোম্পানী। আৰু যিবিলাক কোম্পানী একেবাৰে ষ্ট্ৰিক নহয়, তো সেই কোম্পানীবিলাকে কিন্তু আপোনালোকে চাব, যদি আগৰ পৰা কৰি আছে পইচাটো কম পোৱা যায়। আপোনালোকে চাবচোন, অভিজ্ঞতাৰ ফালৰ পৰাহে কৈছোঁ, হয়তো মোৰ কথাটো ভুলো হ'ব পাৰে। তাৰপিছত এই যিটো কোম্পানী মই লৈছোঁ, সুগুনা কোম্পানী, এই কোম্পানীটোত আপোনাৰ FCR বেলেগ কোম্পানীত যদি আপোনাৰ FCR 2.0 পাৰ হৈ যায়, মানে 2 ঘৰত সোমাই যায়, তেন্তে পইচা কোনো পধ্যে নাপায়। কিন্তু এই কোম্পানীটোত আপোনাৰ 2 ঘৰত পাৰ হৈ গ'লেও ফাৰ্মাৰসকলৰ কাৰণে কিবা এটা পইচা কোম্পানীয়ে মুকলি কৰি দিয়ে, যাতে তেওঁলোকৰ যিটো ফলীয়া বা ভুচিৰ টকা বা কাৰেণ্টৰ বিলৰ টকাটো তেওঁলোকে দিবলৈ সক্ষম হয়। আৰু মই ওচৰতে কেইবাখনমান ফাৰ্ম ভিজিট কৰিছিলোঁ। প্ৰায় 1000 কেপাচিটিত প্ৰায় 15,000 পৰা 25-30 হাজাৰ টকা তেওঁলোকে ধুনীয়াকৈ পাই আছে। আৰু 1500-2000 কেপাচিটিত তেওঁলোকে 30-40 হাজাৰ 45 হাজাৰ এনেকৈ পাই আছে। এইটো আচলতে ৰিজাল্টৰ ওপৰত কথা, পাবই বুলি কোনো কথা নাই। কিন্তু মই একেই তেনেকুৱা অইন মানে আপোনাৰ যিখিনি কোম্পানী ফাৰ্ম ঘূৰি আছোঁ, কিন্তু সেই একেটা হেৰিয়াতে কিন্তু ইমানখিনি পইচা পাবলৈ সক্ষম হোৱা নাই। এইটো কেনেকৈ দিছে, কি কাৰণে দিছে মই নাজানো। সেইকাৰণে বোলে এবাৰ কৰি চাওঁচোন সুগুনা কোম্পানীত, চাওঁ ৰিজাল্ট কেনেকুৱা হয় বা কি কথা। গতিকে ভিডিঅ'টো মই এইটো কাৰণে বনালোঁ, বহুদিন ভিডিঅ' বনোৱা নাছিলোঁ, আপোনালোকৰ মাজলৈ মই ভিডিঅ' আগবঢ়াই দিবলৈ সক্ষম হোৱা নাছিলোঁ। যিহেতু মই পোৱালি লোৱাই নাছিলোঁ। আৰু পোৱালি নোলোৱাৰ কাৰণটো আপোনালোকে নিশ্চয় জানে। মোৰ ঘৰটো এটা ছাইড হাৱলি গৈছিল, আৰু মই এটা ছাইড প্ৰায় 20-25 ফুটমান ভাঙিয়ে দিলোঁ, আঁতৰাই দিলোঁ। ঘৰটো মোৰ ছুটি হৈ গ'ল। আগতে 1800-2000 পোৱালি লৈছিলোঁ, এইবাৰ মাত্ৰ 1600 পোৱালি লৈছোঁ। সেইফালে মই ঘৰটো এটা ৰুম, এটাতকৈ অলপ বেছিয়ে, প্ৰায় এটাৰ আধা, মানে এটা আৰু আধা, 1.5টা ৰুম মই ভাঙি পেলাই দিলোঁ। যিহেতু এইফালে অকণমান টানিবলৈ মেলিবলৈ অসুবিধা হ'ল, সেইকাৰণে ভাঙি দিলোঁ। আৰু কষ্টও কৰিবলৈ দিগদাৰ, অকলশৰীয়া, সেয়েহে মই সেইখিনি আঁতৰাই দিলোঁ। আৰু কোম্পানীৰ ফালৰ পৰা মোক কি দিছে মই দেখাই আছোঁ আপোনাক। কোম্পানীৰ ফালৰ পৰা এইটো নহয় দেই, এইটো মই বেলেগ বটলত ভৰাই দিছোঁ। এইটো ৱাটাৰ চেনিটাইজাৰ হয়, পানী চাফা কৰা। এইটো আপোনাৰ ৱাটাৰ চেনিটাইজাৰ, এইটো দুটা। এইটো দিয়াৰ আধা ঘণ্টাৰ পিছত এইটো দিব লাগে। এইটো ফৰ্মেলিন আনিছোঁ। ইয়াত ভৰাব নালাগে দেই, ফৰ্মেলিন বা এনেকুৱা বটলত ভৰাব নালাগে, এনেকুৱা ডাঠ বটলত ভৰাব লাগে। তাৰপিছত এইটো দিছে আপোনাৰ হেৰি হয়, ইলেক্ট্ৰলাইট দিছে, এইটো মানে গ্লুক'জৰ নিচিনা কাম কৰিব। তাৰপিছত এইটো এমনিয়া, এইটো বাইণ্ডাৰ, এইটো হেৰি হয় আপোনাৰ ভুচিত ফলিয়াত মাৰে বুলি কৈছে। মই মৰা নাই আজিলৈকে, কিন্তু ব্যৱহাৰ কৰা নাই, তেওঁলোকে দেখুৱাই দিব, তাৰপিছত মাৰিম। গতিকে ধুনীয়া, সুবিধাবিলাক ধুনীয়া কৰি দিছে, এইবিলাক দি দিছে। আৰু ভিটামিন কিবা খুৱাবলগীয়া থাকিলে আপোনালোকে নিজে কিনি আনি খুৱাব পাৰে, অফিচতো পাই যাব। গতিকে মই বৰ্তমান আজিৰ দিনো ভিটামিন দিয়া নাই। আৰু ইয়াত পানী মই ইয়াতে গুলি লৈছোঁ, ধুনীয়াকৈ ভিতৰত সোমাই লৈছোঁ। বাহিৰলৈ গৈ থাকিবলৈ দিগদাৰ, যিহেতু বৰষুণৰ বতৰ, বৰষুণ দি থাকে, কিমান পানী আনি থাকিম। সেই পানী মই ইয়াতে দৰৱ গুলি লৈছোঁ, ইয়াৰ পৰা মই ধুনীয়াকৈ দি থাকোঁ। গতিকে আজি ৰাতি আপোনাৰ প্ৰায় আজি 2টাই বাজিলে, ধৰক 5 মিনিট আছে, পুৱা 2টা বাজিলে। গতিকে আমনি লাগিলে, সেইকাৰণে ভিডিঅ' এটাকে বোলো বনাই দিওঁ, আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। আপোনালোকে জনাবচোন, এই সুগুনা কোম্পানী যদি আপোনালোকে কোনোবাই কৰি আছে, সুগুনা কোম্পানীটো কেনেকুৱা পাৰফৰ্মেঞ্চ বা কি ধৰণে সুগুনা কোম্পানীয়ে পইচা দি আছে, আপোনালোকে সুগুনা কোম্পানীত যদি কৰিছে কেনেকুৱা পাইছে, বা অন্য কিবা কোম্পানীত কৰিছে যদি জনাব, সেই কোম্পানীকেইটাত আপোনালোকে কেনেকুৱা পাইছে। কিন্তু বহুতে কোম্পানী ফাৰ্ম কিন্তু এৰিছেই, কোম্পানী ফাৰ্ম প্ৰায় বন্ধ হৈ গৈছে। আমাৰ এইডোখৰতো যিমান ফাৰ্ম আছিলে প্ৰায় 60-70% ফাৰ্ম মানে অফ হৈ গৈছে, যিহেতু ফাৰ্মবিলাকৰ অৱস্থা শোচনীয় হৈ গৈছে।
যিহেতু আমাৰ বাঁহৰ খুঁটা লগোৱা হয়, বাঁহৰ বেৰ দিয়া হয়, সেয়েহে মানে এইবিলাক পচি গৈছে আৰু তেওঁলোকে এবাৰ ভাঙি যোৱাৰ পিছত আৰু নেক্সট দুবাৰ বনোৱা নাই আৰু তেওঁলোকে। যিহেতু কোম্পানী ব্ৰইলাৰ আপোনালোকে নিশ্চয় জানে যিমানটো প্ৰফিটেবল বুলি ভাবা হয় কিন্তু ইমানটো প্ৰফিটেবল নহয়, সেয়েহে মানুহবিলাকে এবাৰ ভঙাৰ পিছত আৰু বনাবলৈ আৰু ইচ্ছা কৰা নাই, অন্য ব্যৱসায়ত লাগিছে। ময়ো সেই যিমান দিন থাকে ঘৰটো খুঁটা চুটাবিলাক বদলাই দিলোঁ আৰু যেনে হ'লেও আৰু 2 বছৰ যাব। তাৰপিছত যদি কিবা হয় আৰু ময়ো নবনাম চাগে। গতিকে যিমানটো প্ৰফিটেবল ভাবিছোঁ সিমান প্ৰফিটেবল নহয় তাৰমানে। তথাপিতো আৰু মোটামুটি চলিবলৈ কিবা এটা লাগে। কিন্তু বৰ্তমান যুগত বস্তু বাহিনীৰ যিমানবিলাক দাম বাঢ়িছে, গতিকে আৰু আমাৰ যিটো হাজিৰা, আমাৰ যিটো মাননি, সেই মাননিটো মানে তুলনামূলকভাৱে আমি কিন্তু পোৱা নাই মানে ফাৰ্মবিলাকত। সেয়েহে মানে ময়ো ভাবিছোঁ যদিহে এই ৰিজাল্টবিলাক যদি ভাল, প্ৰতি কোটাতে যদি ভাল নহয়, এক কোটা ধৰি লওক আপুনি 3-4 কোটা পুহিছে, 4 কোটাৰ ভিতৰত কোনোবা 1 কোটা বেয়া হৈছে, কোনো প্ৰব্লেম নাই। যদি আপুনি 4-5 কোটা পুহিছে তাৰ ভিতৰত 3 কোটা মানে বেয়া হৈছে, 2 কোটাই ভাল হৈছে, তেন্তেতো আপোনাৰ কোনো ৰিজনে নাই এইটো কৰি থকাৰ, মানে কোনো কাৰণ হ'ব নোৱাৰে মানে। সেয়েহে চাই ল'ব লাগে। অকল যে কোম্পানী আণ্ডাৰত কৰিয়ে কিবা এটা কৰিব লাগিব তেনেকুৱাও নহয়, অন্য ব্যৱসায়ো আছে। গতিকে আপোনালোকেও চাই ল'ব। ময়ো এই 2-3 বেচ চাই লওঁ ছগুনা কোম্পানীত। মই মানে ভাবিছোঁ কি প্ৰতিটো কোম্পানীতে এবাৰ কৰি পিনেহে ওলাম আৰু। মানে মই প্ৰায় 3-4টা কোম্পানী এতিয়ালৈকে কৰিছোঁ। প্ৰতিটোতে আচলতে ৰিজাল্টৰ ওপৰতে কথা। আৰু কি হয়, সৰহীয়াকৈ পোৱালি পুহিলে কি হয়, ৰিস্কটো বেছি থাকে, কমকৈ পুহিলে ৰিস্কটো কমকৈ থাকে। মানে আপোনাৰ সৰহকৈ পুহিলে যদি কিবা এটা ভগৱান নকৰক কিবা যদি আপোনাৰ ইনফেকশ্যন আহি গ'ল বা বেমাৰ আজাৰ লাগি গ'ল, প্ৰায় পোৱালিখিনিতে বিয়পি পৰে। তো মানে ভাল কৰিবলৈ অসুবিধা হয়। তাকৰীয়া হ'লে মানে অকণমান আপডাল কৰিবলৈ সুবিধা হয়। গতিকে সেইকাৰণে কি হয়, নিজস্বকৈ পুহিলে মানে বেমাৰ আজাৰো কম হয় আৰু অকণমান গ্ৰ'থটোও বেছি হয়। আৰু কোম্পানীত কি হয়, সৰহীয়া পোৱালিৰ কাৰণে গ্ৰ'থটো মানে সেই কমকৈ পঢ়া পোৱালিৰ সমানকৈ নাহে মানে। সেয়েহে আৰু আজিকালি কি হৈছে, দানাবিলাকত যিমানখিনি প্ৰ'টিন ভিটামিন থাকিব লাগে সেইখিনিতো দিছে, কিন্তু সেই কোৱালিটিটো মানে মেইনটেইন হোৱা নাই নিচিনা লাগিছে মানে। নহ'লেতো আগতে আমি যেতিয়া পুহিছিলোঁ, মই প্ৰায় 2011-12 চনত যেতিয়া মই নিজাববীয়াকৈ পুহিছিলোঁ, তেতিয়া আপোনাৰ যিমানখিনি গ্ৰ'থ হৈছিলে বা 1 কেজি দানা খাই যিমানখিনি ৱেইট আহিছিলে, আজিৰ দিনত কিন্তু সেই বস্তুটো নাহে মানে। সেয়েহে মানে অকণমান ভাবিছোঁ কিবা এটাতো দানাত বা অন্য কিবা গণ্ডগোলটো আছে নাই, পোৱালিতে হ'ব বা দানাতে হ'ব, সেইখিনিতো মই নাজানিম আৰু তেওঁলোকে জানিব। গতিকে কৰি আছোঁ ফাৰ্মিং। আপোনালোকক নিশ্চয় জনাম। এইবাৰ ছগুনা কোম্পানীত মই কৰি প্ৰতিদিনাই ভিডিঅ' নিদিবও পাৰোঁ বা দিব নোৱাৰিব পাৰোঁ। আপোনালোকক মাজে মাজে মই ভিডিঅ' দি যাম। এইবাৰ ছগুনা কোম্পানীত মই শেষলৈকে দিম। মানে আপোনাৰ যদি মই আলুগুটি পাওঁ, এটকাও নাপাওঁ, তেতিয়াও মই দেখুৱাম যে মই এবাৰ এটকাও নাপালোঁ। আৰু যদি মই পইচাও পাওঁ, তেতিয়া পইচা পালেও মই আপোনালোকক দেখাম যে মই ইমান টকা পালোঁ। গতিকে ভিডিঅ'বিলাক দি থাকিম মাজে মাজে। আপোনালোকেও মোক ছাপোৰ্ট কৰি যাব। কিবা যদি আপোনালোকে পৰামৰ্শ দিম বুলি ভাবিছে, পৰামৰ্শ মোক দি যাব। মই তেতিয়া আপোনালোকৰ পৰা শিকি আগবাঢ়ি যাব পাৰিম। গতিকে বেছি দীঘল নকৰোঁ ভিডিঅ'টো, যিহেতু এতিয়া ছেপ্টেম্বৰ মাহ সোমোৱাই নাই, আজি 2-3 দিনমান আছেই। সেয়েহে 200 পাৱাৰ লাইট আনিছোঁ পোহৰৰ কাৰণে আৰু ৰুম টেম্পাৰেচাৰটো মেইনটেইন কৰি থাকিবৰ কাৰণে। 3টা লগাই দিছোঁ চবতে, আৰু বাকী LED লাইট লগাই দিছোঁ। মানে যিমান আছে চব লগাই দিছোঁ, মুঠতে পোহৰটো ভালকৈ হৈ থাকক। আচলতে পোহৰটো ভালকৈ দিলেহে পোৱালিবিলাকে পোৱালি অৱস্থাত খাবলৈ সুবিধা পায়। সেয়েহে অলপ দীঘলীয়াকৈ দিছোঁ। গতিকে ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব, এটা কমেণ্ট কৰিব। আৰু আপোনালোকে যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহি থকা নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব। ধন্যবাদ।